বলক আজি হাতী মানুহৰ সংঘাত এখন চাই আহোঁ মানে নগাঁৱত হৈ থকা ভোগালী মেলাত দেখুৱাইছে হাতী মানুহৰ সংঘাতৰ এটা খুব ধুনীয়া থিম এইফালে ভেলাঘৰো আছে আৰু এইফালে বলকচোন চাই আহোঁ কি সজাইছে ইয়াত যে অসমীয়া সংস্কৃতিৰ সকলোবোৰ থলুৱা দেখাবলৈ চেষ্টা কৰা হৈছে আৰু এইফালে আছে ধুনীয়া ধুনীয়া ফটোজন য'ত জাকৈ জাপি খালৈ এইবোৰ দেখাবলৈ চেষ্টা কৰা হৈছে মুঠতে এটা সম্পূৰ্ণ অসমীয়া পৰিৱেশ গাঁৱলীয়া পৰিৱেশ মই যে জানেনে গোটেই বছৰটো এই ভোগালী মেলাখনলৈকে বুলি বাট চাই থকা হয় বিৰাট ভাল পাওঁ চাই আৰু বলকচোন এইফালে কি আছে চাওঁ আজি পিছে মেলাখনলৈ মই অকলে গৈছোঁ দেই এয়ে যে হাতীয়ে মানুহৰ ঘৰত সোমাই কলবোৰ খায় আৰু এইফালে চাওকচোন আগতে যে আমি বাচন মেলিছিলোঁ বাচন ধুই পেলাই সেই চাংখনো দেখুৱাবলৈ চেষ্টা কৰা হৈছে আমাৰ পিছে এনেকুৱা চাং আছিলে দেই আৰু কুকুৰ আছে চাংঘৰ দেখুৱাইছে মই যিহেতু স্কুলৰ পৰা বাহিৰে সোমাইছোঁ আৰু দুপৰীয়া হৈ আছে গতিকে মানুহৰ সংখ্যাটো অলপ কম কিন্তু গধূলি হোৱাৰ লগে লগে ইয়াত খুব ভিৰ হ'বলৈ ধৰে আৰু ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে ল'ম বুলি ভাবিছিলোঁ পিছে লোৱা নহ'ল আৰু যদিও মানুহ কম বুলি কৈছোঁ কিন্তু বৰ বেছি কম হৈ থকা নাই দেই এৰিয়াটো খুব ডাঙৰ যে য'ত ত'ত মানুহ আছে আমাৰ যে অসমীয়া ছোৱালীবিলাকৰ কোন চাদৰ মেখেলা দেখিলে কোনযোৰ ল'ম কোনযোৰ নল'ম নিচিনা লাগে নহয়নে বাৰু মোৰ পিছে মনটো বেয়া লাগি থাকিলেও কেতিয়াবা যেতিয়া এনেকুৱা চাদৰ মেখেলা বা কিবা এটা নিজৰ ভাল লগা বস্তু কিন্তু মনটো অট'মেটিক ভাল হৈ যায় আৰু তেনেকুৱাতে লগ পালোঁ এয়া মোৰ সত্ৰীয়া ছাৰ টিকেন্দ্ৰ গোস্বামী ছাৰ বৰদোৱাৰ পৰা তেওঁক লগ পাই বহুত বছৰৰ পিছত মনটো বৰ ভাল লাগিলে আৰু তাৰ পাছতে বিহু গানত বিহু নৃত্যৰ কম্পিটিশ্যন এটা হ'ল ইমান অকণমানি ছোৱালীজনী চাওকচোন নাচিবলৈ পজ দি আছে ইমান যে মৰম লাগিছে নহয় মাজে মাজে আকৌ তাই মিচিককৈ হাঁহিও দিয়ে খুব মৰম লগা ছোৱালী আৰু বিহুৰ কম্পিটিশ্যনটো চাই বৰ ভাল লাগিলে কিছুমান ছোৱালীয়ে ইমান ধুনীয়াকৈ নাচিছে আৰু ৰাতিলৈ ইয়াতে অসম কুঁৱৰী প্ৰতিযোগিতাও আছে আমি সেইবিলাক নাচাওঁ বাৰু আৰু এইফালে ঠায়ে বহুত ফটোজন আছে এইবাৰৰ ভোগালী মেলা পিছে 19 তাৰিখে মানে 19 জানুৱাৰীত শেষ হ'ব গতিকে আপোনালোকে যদি ভাবিছে তেতিয়াহ'লে আহিব পাৰে আৰু যদি এইবাৰ নাহিলে তেতিয়াহ'লে অহা বছৰ কিন্তু নিশ্চয় আহিব আৰু বিৰাট ভাল লাগে সকলো ধৰণৰ অসমীয়া খাদ্য আৰু এইফালে চাওকচোন খেল ধেমালি হৈ আছে ইয়াতে ভলীবল তাৰপাছত মহিলাসকলৰ মিউজিকেল চেয়াৰ টেকেলি ভঙা কিমান যে কি খেল হৈছে বিৰাট ভাল লাগিলে পৰিৱেশটো আৰু এইফালে সৰু ল'ৰা ছোৱালীবিলাকতো আৰু এই ছাইডত আনিলে একেবাৰে ক'ব নোৱাৰা হৈ যায় আৰু মই এইবিলাক বিভিন্ন ধৰণৰ দোকানৰ পৰা বিশেষকৈ এইখন দোকান মুনমি নমিৰ পৰা মই দুযোৰ কাপোৰ কিনিলোঁ কাপোৰ কি বজাৰ কৰিলোঁ সেইবিলাক মই পিছৰ ভিডিঅ'ত দেখুৱাম আৰু মই হাতে বনোৱা ইয়েৰিংছো কিনিলোঁ সেইবোৰ পিছে ভিডিঅ' কৰা নহ'ল মই কিন্তু ইয়াত ভাপত দিয়া পিঠা আৰু চাহ খালোঁ দেই ভাপত দিয়া পিঠাটো বিচাৰি হ'লেও খাওঁ মোৰ খুব প্ৰিয় আৰু লগত খালোঁ এগ চপ আৰু ঘুগুনি মই পাছে এই মীনা বজাৰৰ ফালে নগ'লোঁ দেই বহুত বেয়া লাগে এইফালে ভোগালী মেলা যেতিয়া অসমীয়া যোনফালে আছে সেইফালে চালোঁ আৰু এয়া আছিলে মোৰ আজিৰ ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লগ পাম মোৰ এটা নতুন মিনি ভ্লগৰ সৈতে টিল দেন টেক কেয়াৰ বাই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব আৰু কমেণ্ট দিব বাই